কোন বুলি কয় জটায়ু ভালচাৰ ইয়াত মানে এটা প্ৰজাতি ইয়াত বাস কৰি আছে বহুত বছৰৰ পৰা। তো সেই প্ৰজাতিটো কনজাৰ্ভ কৰাৰ কাৰণে এটা প্ৰয়োজন আছে। ইয়াৰ পপুলেশ্যনটো কমি গৈ আছে দৈনন্দিন। তো সেইকাৰণে আমি আজি আমাৰ ফৰেষ্টৰ EM ডাঙৰীয়া আৰু আমি এটা টিম আহিছোঁ যে সেইটো কেনেকৈ কনজাৰ্ভ কৰিব পাৰে। ইয়াত লোকেল আমাৰ ৰাইজ ইয়াৰ প্ৰটেকশ্যনটো দি আছে। ইয়াৰ কনজাৰ্ভেশ্যনৰ কামটো যিখিনি পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতে একেলগে কৰি আছে। চ' এতিয়া আমি বড়োলেণ্ড গভৰ্ণমেণ্টৰ তৰফৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এই কনজাৰ্ভেশ্যনৰ কামটো আমি ষ্টাৰ্ট কৰিম। আৰু ইয়াত এটা ব্ৰিডিং ইউনিট আৰু এটা ক্লিনিক তেখেতসকলৰ কাৰণে আমাৰ সগুণৰ কাৰণে এইটো কৰা হ'ব। তো আমি চাইছোঁ কি যিখিনি স্পেচিছ আমাৰ বড়োলেণ্ডত আছে ৰেয়াৰ স্পেচিছ সেইবিলাক কনজাৰ্ভেশ্যন কৰা কামটো ইতিমধ্যে আৰম্ভ হৈছে। তো আমাৰ এইফালে মানাস ৰায়মনা এইবিলাক নেশ্যনেল পাৰ্ক ঘোষণা কৰাৰ পিছত আমাৰ অঞ্চলত আৰু কি নেচাৰেল ৰিচোৰ্চেছ আছে, আমাৰ ফৰেষ্ট আছে, আমাৰ বায়'ডাইভাৰ্চিটি আমি প্ৰিজাৰ্ভ কৰিব পৰা কনজাৰ্ভ কৰিব পৰা কি আছে সেইটো আমি চাই আছোঁ। আৰু বহুত অঞ্চলবিলাকত এনক্ৰচমেণ্টো হৈছে। তো এতিয়া আমাৰ কি আছে গ্ল'বেল ৱাৰ্মিং যিটো আপুনি জানে জলবায়ু প্ৰদূষণ যিটো আৰম্ভ হৈছে, এই সময়ত আমাৰ বায়'ডাইভাৰ্চিটিটো আমি ৰাখিব লাগিব। সেইকাৰণে মানুহ য'ত বহি আছে তাতে বহিব লাগিব, ফৰেষ্টৰ এনক্ৰচমেণ্টটো বন্ধ কৰিব লাগিব। তো সেইকাৰণে আজি আমি চৰকাৰী তৰফৰ পৰা আমি চাবলৈ বিচাৰিছোঁ এইটো ৰাইজৰ মানুহৰ খাতিৰত, এইটো মানে মানৱ জাতিৰ খাতিৰতে আমি এই কামটো কৰিব বিচাৰিছোঁ। আৰু এতিয়া আমাৰ দেশতো বহুত অঞ্চলত আজি ফৰেষ্টবিলাক ধ্বংস হৈ গৈছে। তো আমাৰ অঞ্চলত যিখিনি আছে, আমাৰ হিমালয় আছে ইফালে ওচৰতে, ইফালে ব্ৰহ্মপুত্ৰ আছে, ইয়াৰ মাজত যিখিনি আমাৰ এটা বাচি আছে সেইখিনি আমি যেনেকৈ নহওক কনজাৰ্ভেশ্যনটো কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আমি আজি এটা পদক্ষেপ লৈ ইয়ালৈ আহিছোঁ। আৰু শুনিবলৈ পাই ভাল পাইছোঁ যে ইয়াতে 20 হেক্টৰ মাটিত আমাৰ মাদাৰ যিটো শাল গছ সেইখিনি বাচি আছে। 1700তকৈ অধিক শাল গছ আছে যিটো নেকি মাদাৰ ট্ৰী বুলি তেখেতসকলে ৰাখি থৈ দিছে। গতিকে সেই মাদাৰ ট্ৰীখিনি আমি যেনেকৈ বাচাব লাগিব, তেতিয়াহে শাল গছৰ উৎপন্নটো হৈ থাকিব ইয়াতে। গতিকে শাল গছখিনি আমি বাচাই ৰখাৰ কাৰণে মাদাৰ ট্ৰীখিনি বাচাই ৰাখিব লাগিব। আৰু মাদাৰ ট্ৰীৰ লগতে লিংক হৈ আছে আমাৰ যিখিনি শগুনৰ পপুলেশ্যন আছে। তো এই গোটেইকেইটা এটা একেলগে আমি কনজাৰ্ভেশ্যন কৰাৰ কাৰণে আমি কাম কৰিম। আৰু অতি শীঘ্ৰে ইয়াৰ কনজাৰ্ভেশ্যনৰ কাম আৰম্ভ হ'ব। ইয়াত এটা চেণ্টাৰ হিচাপে ইয়াতে গঢ় দিয়া হ'ব। তো সেইকাৰণে মই আমাৰ লোকেল ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমি একেলগে এই মহামায়া, এই বগৰীবাৰী, এই বিভিন্ন অঞ্চলৰ অৰ্থ সামাজিক উন্নয়ন, বিভিন্ন জাতি জনগোষ্ঠী গাঁওবিলাকত ৰাস্তা ঘাট মন্দিৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ লগত আমি একেলগে কাম কৰি যাম। উচ্ছেদটো 1 নম্বৰ নহয়, 1 নম্বৰটো হৈছে আমাৰ কনজাৰ্ভেশ্যন। আৰু কনজাৰ্ভেশ্যন কৰিব যাওঁতে কোনোবা মানুহ যদি আপোনাৰ বেদখল কৰিছে ইলিগেলি, তেতিয়াতো সেইটো একশ্যন লোৱা যাব। গতিকে কাৰোবাৰ টাৰ্গেট কৰি আপোনাক মই উচ্ছেদ কৰিম, তাক উচ্ছেদ কৰিম বুলি এনেকুৱা উচ্ছেদ নহ'ব। উচ্ছেদটো তেতিয়াই হ'ব যেতিয়া কোনোবা ইলিগেলি যদি কোনোবা প্ৰপাৰ্টিটো দখল কৰিছে বা কোনোবা আমাৰ ফৰেষ্ট এৰিয়া বা বিভিন্ন এৰিয়া দখল কৰিছে, তেতিয়াহে এই উচ্ছেদটো হ'ব। আৰু উচ্ছেদটো লিগেলি হ'ব। ভেঞ্চাৰ স্কুলটো প্ৰভিঞ্চিয়েলাইজ হৈ যাব। আমাৰ অঞ্চলত যিখিনি ভেঞ্চাৰ স্কুল আছে সেইটো প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে আমি চিন্তা কৰি আছোঁ। গতিকে গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আছোঁ। মই ভাবোঁ কি অহা 2-3 মাহৰ ভিতৰত আমাৰ যিমানখিনি ভেঞ্চাৰ স্কুল আছে চব প্ৰভিঞ্চিয়েলাইজ হৈ যাব।